সকলো জাতি জনগোষ্ঠীক মই নুনিয়া সন্মিলনীৰ পৰা আহেক ধন্যবাদ জনাইছোঁ। আমাৰ নুনিয়া জনগোষ্ঠীৰ 1975 চনৰ 27 নৱেম্বৰৰ পৰা OBC চাৰ্টিফিকেট আমি পাই আছিলোঁ। কিবা ভুল ক্ৰমে 2001ৰ পৰা আমাৰ OBC চাৰ্টিফিকেটটো পাবৰ কাৰণে আমি বহুত কষ্ট পাইছিলোঁ। পাবৰ কাৰণে আমি বহুত চেষ্টা কৰিছিলোঁ, পোৱা নাছিলোঁ। কিন্তু 3 আগষ্ট 2023 তাৰিখে দিছপুৰত আমি মাননীয় ৰণেশ পেগু ছাৰক এখন স্মাৰক পত্ৰ দিছিলোঁ আৰু আমাৰ সমস্যাখিনি জনাইছিলোঁ। ছাৰে আমাক 1 মাহত আমাৰ সমস্যাটো সমাধান কৰিম বুলি কেনে প্ৰতিশ্ৰুতি দিছিলে আৰু সেই প্ৰতিশ্ৰুতি মৰমে আমাৰ 19 দিনত আমাৰ যিখিনি নুনিয়া জনগোষ্ঠীৰ OBC চাৰ্টিফিকেট পাবৰ কাৰণে অসুবিধা হৈ আছিলে এইটো সমাধান কৰিলে আৰু নতুন আমাৰ অৰ্ডাৰ এখন ওলাই দিলে আৰু এই অৰ্ডাৰত 34 নম্বৰত OBC লিষ্টতো অন্তৰ্ভুক্ত কৰি দিছে। গতিকে অসম চৰকাৰক আৰু লগতে আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ডক্টৰ ৰণেশ পেগু ছাৰকো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ এই OBCৰ বিগত আজি 20 বছৰৰ ধৰি সমস্যাটো সমাধান কৰি দিছে। এই সংবাদ মেলৰ মাধ্যমেৰে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিবৰ কাৰণে আজি সংবাদ মেল আমি আয়োজন কৰিছোঁ। এইখিনিয়ে আমি ধন্যবাদ জ্ঞাপন কৰিবৰ কাৰণে এই সংবাদ মেলটো আমি আয়োজন কৰিছিলোঁ। ধন্যবাদ। জয় আই অসম।